একোটা অঞ্চলৰ সকলো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান তথা উন্নয়নমূলক কাম কাজৰ প্ৰতি সমাজৰ সকলো স্তৰৰ ব্যক্তিক অংশীদাৰিত্ব তথা তেওঁলোকৰ দায়বদ্ধতা সৃষ্টিৰ হেতু যি দেশব্যাপী সৃষ্টি হৈছে অমৃত কলহ যাত্ৰা, সেই যাত্ৰাৰ অংশস্বৰূপে আজি গহপুৰ নগৰতো ইয়াৰ শুভাৰম্ভ কৰা হয়। হিন্দু ধৰ্মৰ পৰম্পৰাগত ৰীতি নীতিৰে শুভাৰম্ভ কৰা এই অমৃত কলহ যাত্ৰাত গহপুৰ পৌৰসভাৰ অন্তৰ্গত প্ৰায় 2 শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। খোলতালৰ দেৱধ্বনিৰ লগতে আয়তীৰ হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি পৰে এই সমগ্ৰ পৰিৱেশটো। ছাতিবিলাক বন্ধ কৰি দিয়ক, ছাতিবিলাক বন্ধ কৰি দিয়ক, ছাতিবিলাক বন্ধ কৰি দিয়ক, ফটোবিলাক তেতিয়াই আহিব। Om